নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ আগত কেইটামান ইণ্টাৰেষ্টিং ফেক্টৰ বিষয়ে ক'বলৈ ওলাইছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব আমি জানো কোনো এটা শিশু জন্ম হোৱাৰ আগত প্ৰায় 280 দিনমান মাকৰ গৰ্ভত থাকে কিন্তু আজি এনেকুৱা এটা ইণ্টাৰেষ্টিং ফেক্ট ক'বলৈ গৈ আছোঁ যিটো শুনিলে আপোনালোকে আচৰিত হ'ব লছ এঞ্জেলছ মেথডিষ্ট নামৰ হস্পিটেল এখনত মিছ হাণ্টাৰ নামৰ এগৰাকী মহিলা প্ৰায় 375 দিন গৰ্ভধাৰণ হৈ আছিল আৰু তেওঁকে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি সময় ধৰি গৰ্ভধাৰণ কৰা মহিলা হিচাপে জনা যায় নিশ্চয় বন্ধু বান্ধৱীসকল ইয়াৰ বিষয়ে জানি আপোনালোকে নিশ্চয় উপকৃত হ'ব গতিকে ইয়াৰ পিছৰ ইণ্টাৰেষ্টিং ফেক্টলৈ যাওঁ আহকচোন আজিৰ দ্বিতীয় ঘটনাটো আটাইতকৈ বেছি ইণ্টাৰেষ্টিং কাৰণ যেতিয়া কোনো শিশু জন্মগ্ৰহণ কৰে সেই শিশুটো বাৰু গৰ্ভধাৰণ হৈ আহিব পাৰেনে নিশ্চয় নোৱাৰে কিন্তু আজি এনেকুৱা এটা তথ্য আগবঢ়াব বিচাৰিছোঁ যে সেইটো সম্ভৱ হংকঙত জন্মগ্ৰহণ কৰা এটা শিশু জন্মতেই গৰ্ভধাৰণ হৈ আহিছিল ডক্টৰে বহু পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত সেই শিশুটো জন্মতে ফেটাছ ইন ফেটু নামৰ কণ্ডিশ্যনত ভুগিছিল যাৰ বাবে প্ৰায় 5 লাখ শিশুৰ ভিতৰত এটা শিশু এনে অৱস্থাত জন্মগ্ৰহণ কৰে নিশ্চয় এইটো ইণ্টাৰেষ্টিং ঘটনা আছিল গতিকে বন্ধু বান্ধৱীসকল ইয়াৰ পিছৰ ঘটনাটোলৈ যাওঁ আহকচোন বন্ধু বান্ধৱীসকল যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ নতুন পদক্ষেপ আপোনালোকক ইণ্টাৰেষ্টিং কথা জনোৱা আজিৰ শেষৰ অৰ্থাৎ অন্তিম ইণ্টাৰেষ্টিং ফেক্টৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছোঁ আমি প্ৰায় কিমান সময় ধৰি শুওঁ নিশ্চয় 6-7 নহ'লে 8 ঘণ্টা নহয় জানো কিন্তু আমাৰ এই পৃথিৱীত এনেকুৱা ব্যক্তি আছে যিয়ে নেকি কেইবাদিনো ধৰি শুই থাকিব পাৰে আজি তাৰ বিষয়ে ক'বলৈ ওলাইছোঁ এটা অফিচিয়েল চাইণ্টিফিক ৰেকৰ্ডৰ মতে গাৰ্ডেনাৰ নামৰ এজন ব্যক্তিয়ে প্ৰায় 11 দিন ধৰি শুই আছিল তেওঁ এই ৰেকৰ্ডটো কৰিছিল 2012 চনৰ 10 মাৰ্চৰ পৰা আৰু তেওঁকে বিশ্বৰ আটাইতকৈ দীঘলীয়া সময় ধৰি শুৱা ব্যক্তি হিচাপে জনা যায় আজিলৈ বন্ধু বান্ধৱীসকল সামৰিছোঁ পুনৰ নতুন এটা ভিডিঅ' সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই জয় আই অসম